সকলোকে প্ৰথমে নমস্কাৰ জনাইছোঁ। এয়া মই পুৱাই আহি পালোঁ খানাপাৰাত ঘৰলৈ বুলি। যিহেতু আমাৰ হেঁপাহৰ ৰঙালী বিহুটো আহি আছে, গতিকে যিমান সোনকালে যাব পাৰোঁ সিমান বেছি ভাল লাগে আৰু গতিকে মই যিমান সোনকালে পাৰিছোঁ একদম ৰাতিপুৱা সোনকালে মই ছিট বুক কৰি থৈছিলোঁ বহুত আগতীয়াকৈ, নহ'লে হয়তো ছিট নাপালোঁহেঁতেন। এইবোৰ দেখিছেনে, সৰু সৰু বাচ্ছা, মাক বাপেক, বহুত যাত্ৰী আৰু ইয়াতে আৰু অসংখ্য যাত্ৰীৰে ভিৰ লাগি আছিলে সকলোৱে ঘৰলৈ যাবৰ বাবে। আৰু মোৰ বাছখন আহি গ'ল, গতিকে মই বাছত উঠিলোঁ। আহি থাকোঁতেও মই গোটেই ৰাস্তাটো খানাপাৰা কি ক'ম আৰু আধাখিনি সংখ্যক জেগাতেই মানুহ ৰৈয়ে আছিল আৰু বেগ লৈ এনেকৈ বহুত আগলৈকে। সিমানটো এনেই ইউজুৱেলি নাথাকে, তো আজি বিহুৰ কাৰণে চব ৰৈ আছিল আৰু তেওঁলোকৰ গাড়ী হয়তো আহি পোৱা নাই আৰু মোৰ গাড়ী আহি গ'ল, গতিকে আমাৰ যাত্ৰাটো আৰম্ভ কৰি দিলোঁ আৰু। যিহেতু হেঁপাহৰ ৰঙালী বিহুটো সকলোৰে প্ৰিয়, গতিকে সকলোৱে ফুল্লি এক্সাইটেড, একদম ৰাতিপুৱাই আহি একদম খানাপাৰা ভিৰ লগাই দিছে আৰু এইটো ভিউটো খুব বেছি মোৰ ভাল লাগে, এই যোৰাবাটৰ ৰাস্তাৰ ভিউটো। গতিকে মই ভাবিলোঁ মোৰ ভিডিঅ'ত অলপ কেপচাৰ কৰি ৰাখোঁ। খুব ধুনীয়া হয় আৰু ৰাতিপুৱা এনেও ভিউটো খুব বেছিয়ে ধুনীয়া আহে, কাৰণ একদম বেলিটোৰ পোহৰটোৱে আৰু ধুনীয়া কৰি দিয়ে। একদম পাহাৰৰ মাজে মাজে ৰাস্তা, এনেকুৱা ধৰণৰ ইমান ধুনীয়া ধুনীয়া আমাৰ অসমতো আছে, তো বেলেগ জেগাত ফুৰাৰ কি প্ৰয়োজন আছে নহয় জানো। গতিকে মোৰ যাত্ৰাটো আৰম্ভ কৰি দিলোঁ আৰু এনেকৈ ধুনীয়া ধুনীয়া নাজাৰা চাই এয়া মই বাছত উঠি একদম নিজকে একদম দেখাই লৈছোঁ অলপ। এতিয়া বহিছোঁ মই এতিয়া চিধাকৈ দেই, অলপ পাছতে আকৌ মই বহিম কেনেকৈ, দিনটোত যে কিমান ভৰিৰ চেঞ্জ হয়, এবাৰ ভৰি উঠাই এবাৰ ভৰি নামাই, আমনি লাগি যায় আৰু। তাৰ পাছতে ভাবিলোঁ মই ORSLটো খাই লওঁ অলপমান, যিহেতু গাড়ীখনৰ খুব বেছি চাউণ্ড, মই শুবও পৰা নাছিলোঁ, একো কৰিব পৰা নাছিলোঁ, মোবাইল চাইও ভাল লগা নাছিলে, একদম জাম্পো কৰিছে গাড়ী, কি ক'ম আৰু গাড়ীখনত ট্ৰেভেল কৰি মোৰ ভালেই নালাগিলে। খুব বেছি অদ্ভুত এটা চাউণ্ড আহিছিলে, ইমানেই কি ক'ম আৰু মাথা বিষত মই একদম ক'ব নোৱাৰা নিচিনাই হৈ গৈছিলোঁ। মুখৰ ভাঁজত গম পাইছে, খুব ইৰিটেট হৈ গৈছিলোঁ। খুব বেছি চাউণ্ড, মোবাইলত কিবা চাইও ভাল লগা নাছিল, কিবা কৰিও ভাল লগা নাছিল। তাৰ পাছতে মই একদম অকণমান শুই দিওঁ বুলি একদম ভাগৰত শুই দিলোঁগৈ আৰু মাথাৰ বিষত টোপনি আনাই দিছে। কিন্তু এইটো মজবুৰিত হোৱা টাইপৰহে টোপনি হ'লগৈ, কাৰণ চাউণ্ডটোৱে একদম ভাগৰাই দিছে আৰু। তাৰ পাছতে এয়া আহি পালোঁহি জখলাবন্ধাত চাহ একাপ খালোঁ, খাই কিবা কিবি ল'লোঁ আৰু তাৰপিছত জখলাবন্ধাৰ পৰা ডাইৰেক্ট একদম বোকাখাততহে ভিডিঅ' বনালোঁ। ৰিক্সাত উঠিলোঁ আৰু ঘৰ পালোঁগৈ। এয়া ছাডেনলি চাগে এয়া মেলা বা কিবা এনেকুৱা ধৰণৰ ভিডিঅ' দেখা পাই চখড হৈছে যে কি ভিডিঅ'। এইটো হৈছে আমাৰ বোকাখাতত হনুমান জয়ন্তী হৈ আছে, যিহেতু হনুমানজীৰ জন্মদিনৰ উপলক্ষে হনুমান জয়ন্তী পালন কৰে আমাৰ বোকাখাতত, প্ৰত্যেক বছৰে পালন কৰি আহিছে। আৰু আহি এটা ইমান সুন্দৰ নৃত্য দেখিবলৈ পাইছোঁ, কৃষ্ণ আৰু ৰাধা গোপিনীসকলৰ খুব বেছি ভাল লাগিলে চাই, খুব ধুনীয়াকৈ ডান্সটো কৰিলে। কিন্তু তাৰ পাছতে মায়ে বহুত দিনৰ পৰা কৈ আছে যে মেলা চাব লাগে, ইমান ধুনীয়াকৈ ডাঙৰ মেলা পাতিছে, তো সোনকালে মায়ে মাতি আছিলে আৰু মাৰ মনটোও বেয়া খুব, যে আহি নাপাম নেকি বুলি। তথাপিও এয়া আহি পালোঁহি, মই দুপৰীয়া ভাগত আহি পালোঁ, আৰু গধূলি মা আৰু মই ওলাই গ'লোঁ, অলপমান মাকো হেপী কৰি দিলোঁ আৰু ময়ো হেপী হৈ গ'লোঁ। তো তাৰ পাছতে মায়ে এনেকৈ অলপ দান দক্ষিণাৰ পাত্ৰত গৈ মায়ে দক্ষিণা দিলে, দি মেলি আমি ধুনীয়াকৈ মায়ে হনুমানজী আৰু গণেশজীক এনেকৈ সেৱা জনাই ল'লোঁ। জনাই তাৰ পৰা আমি মেলা চাবৰ কাৰণে আৰম্ভণি কৰিছোঁ আৰু। ইয়াতে খুব ধুনীয়া, মেলাৰ ডেক'ৰেশ্যনটো খুব ধুনীয়া হৈছে আৰু মানুহ খুব বেছি ভিৰ। আমি যাওঁতে অলপ ভিৰ হৈছে আৰু ষ্টাৰ্ট হৈছে, আমি তেতিয়া অলম'ষ্ট 6টামান বজাত গৈছোঁ। তাৰ পাছত যেতিয়া আমি উভতিব সোমাইছোঁ, ভীষণ ভিৰ আৰু কি ক'ম আপোনালোকক। এইয়া কিমান ধুনীয়া, ইয়াতে ৰামজী আছে, গণেশজী আছে, সীতা ৰাম, তেখেত গোটেই কেইজনৰ মূৰ্তি এনেকৈ খুব ধুনীয়াকৈ সজাইছিলে। এয়া পেণ্ডেলৰ তলত, ইয়াতে প্ৰসাদ দিছে, সকলোৱে প্ৰসাদো খাইছে।
তাৰপাছতে ভিতৰ ফালে আহিলোঁ। ভিতৰ ফালে দেখিছেনে একদম এনেকুৱা চকৰি কিবা হেৰি চেৰিবোৰ, এইবোৰত উঠাটো কিন্তু একদম বহুত ৰিস্ক দেই। ৰিচেণ্টলি এটা ভিডিঅ' পালোঁ মই লামডিঙৰ ভিডিঅ', ল'ৰা এজনৰ খুব বেয়াকৈ ইনজুৰি হৈছে। তো সেইবোৰত উঠাৰ আগত একদম মানে কেয়াৰফুলি উঠিব লাগে। আৰু মই ভাবোঁ যে নুঠাটোৱে বেছি বেটাৰ। খুব বেছি ৰিস্ক হয়, বহুত বেছি ভয় লাগে, ইমান হৰেবল কিছুমান মানে আজিকালি ওলাইছে চকৰি, তো ভয়ে লাগে আৰু। তাৰ পাছতে আহিলোঁ মই এয়া বন্ধুকত এনেকৈ বেলুন ফুটোৱা বন্ধুকেদি। তো কেমেৰামেন মা আছিলে, গতিকে ইমান বেছি ভাল নহ'লে, মই কেমেৰা চিধা কৰি কৰি দিব লগা হৈছিল আৰু। তথাপিও মই অকণমান ফুটাই এনজয় কৰি ল'লোঁ। এনজয় কৰি এয়া বাহিৰলৈ ওলাই আহিলোঁ। দেখিছেনে আমি যোৱাৰ সময়খিনিত আৰু এনেকুৱা ভিৰ, দেখিছেনে ৰাস্তা পাৰ হ'ব পৰা নাছিলোঁ। পুলিচে বহুত পুলিচ আছিলে বাৰু, আৰক্ষী বিষয়াই আমাক এনেকৈ মানে পাৰ কৰাই দিছে, ৰাস্তাটো ক্ৰছ কৰাই দিছে। তাৰপাছতে এইয়া দেখিছেনে, এইখন হৈছে আমাৰ কাজিৰঙাখনক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছে। খুব ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু চাৰিওফালে একদম সেইবোৰ ফৰেষ্ট গাৰ্ড, তাৰপাছত কাজিৰঙাৰ যিটো মানে হেৰি বন শিবিৰ, এনেকুৱা ধৰণৰ বহুত, আৰু লগতে এইবোৰ টাইগাৰ চব আছে আৰু জীৱ জন্তু। এইজন কোন চিনি পাইছেনে, জীৱত একদম ৰাউণ্ড পিন্ধা এইজন কোন বাৰু? যদি চিনি পাইছে কমেণ্টত জনাব দেই। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি জনাইছোঁ। বাই বাই গাইজ।